हेलो एवरीवन এটা সুন্দৰ পিটিকা ৰেচিপি লৈ আহিছো ইয়াৰ বাবে লাগিব পিয়াজ নহৰু শুকান জলকীয়া আৰু ধনিয়া পাত এইখিনি ধুনীয়াকৈ মই ভাজি লম প্ৰথমতে ভাজি ললো মই জলকীয়া কিটা আৰু নহৰু ফুটা আৰু এইখিনি পিয়াজখিনি ৰঙচুৱা হৈ মানে অলপ কোমল হ'ব লাগিব আৰু মই এটা ধুনীয়াকৈ পিটিকি লম গোটেইখিনি এই পিটিকাখন ভাতৰ লগত খাব খুবেই সোৱাদ লগা হয় দেখিছেনে গোটেইখিনি মই এটা পিটিকি লৈছো আৰু ইয়াতে দি দিম মই মান ধনিয়া আৰু সোৱাদ অনুসৰি নিমখ এতিয়া ধুনীয়াকৈ পিটিকি মানে এটো আৰু হৈ গল ৰেডি মই পিটিকা এটো দাইল ভাতৰ লগত খাব পাৰিব খুবেই সোৱাদ লগা হয় আৰু ভাল লাগিলে লাইক আৰু কমেন্ট এটা কৰিব দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে নহয়